হাই ফ্ৰেণ্ড, নমস্কাৰ। আপোনালোক সকলোকে মোৰ চেনেলটোলৈ আন্তৰিক স্বাগতম জনালোঁ। আশা কৰোঁ সকলো ভালে আছে। আজি মই আমাৰ ফুলনিত থকা এই সুন্দৰ গাৰ্লিক ভাইনজোপা দেখুৱালোঁ। এতিয়া মে' মাহত এই ফুলবিলাক ফুলিবলৈ আৰম্ভ কৰিছে। আকৌ পুনৰ নৱেম্বৰ মাহত এই ফুলবিলাক ফুলিব। আজি এই ফুলখিনি আপোনালোকৰ বাবে আগবঢ়ালোঁ। আজি মই আপোনালোকৰ কাষলৈ এই সুন্দৰ উদ্ভিদটো লৈ আহিছোঁ, যাৰ নাম হৈছে অক্সিলিছ ট্ৰেংগুলাৰিছ পাৰ্পল ছেমৰক বাটাৰফ্লাই প্লাণ্ট। এই উদ্ভিদটো সাউথ আমেৰিকাৰ থলুৱা উদ্ভিদ। ইয়াৰ পাতৰ ৰংটো ডিপ মেৰুন নাইবা পাৰ্পল বুলি ক'ব পাৰে আৰু ই পেৰিনিয়েল প্লাণ্ট হয়। এই অক্সিলিছ উদ্ভিদজোপা হাউচ প্লাণ্ট হিচাপে ঘৰৰ ভিতৰতে ইয়াক বেছিকৈ ৰখা হয়। আপুনি ইচ্ছা কৰিলে গাৰ্ডেনতো লগাব পাৰিব। আৰু এই অক্সিলিছবিলাকে ডাইৰেক্ট ছানলাইটতকৈ ইনডাইৰেক্ট ছানলাইটটো বেছি ভাল পায় আৰু প্ৰখৰ সূৰ্যৰ তাপত কেতিয়াবা ইয়াৰ পাতবিলাক জ্বলি যোৱা দেখা যায়। ঘৰৰ ভিতৰত ৰাখিলে আপুনি এনেকুৱা ঠাইত ৰাখিব য'ত ই পোহৰটো বেছিকৈ পায় আৰু সূৰ্যৰ উত্তাপটো এঢলীয়াকৈ হ'লেও কিছু সময় পায়। ভিতৰত ব্ৰাইট লাইটটো পাই থাকিলে ইয়াৰ ফুল আৰু পাতৰ ৰং উজ্জ্বল হৈ থাকিব। এই অক্সিলিছবিলাকৰ আৰু এটা কথা, যিফালে সূৰ্যৰ পোহৰটো ইহঁতে বেছিকৈ পায় সেইফালে ইহঁতৰ পাতবিলাক হাউলি পৰে। সেয়েহে ঘৰৰ ভিতৰত যেতিয়া কণ্টেইনাৰটো ৰাখে, সেই কণ্টেইনাৰটো আপুনি মন কৰিব সূৰ্যৰ পোহৰ পৰা ফালে ইয়াৰ পাতবিলাক হাউলি গৈছে আৰু সেয়েহে আপুনি কণ্টেইনাৰটো মাজে সময়ে ঘূৰাই দিব, যাতে সকলো ফালে পাতবিলাক সমানে জোপোহা হৈ পৰে। এই কণ্টেইনাৰটো চাওক কেনেদৰে ইয়াৰ পিছফালটো খালী হৈ গৈছে আৰু ৰ'দ পৰা ফালে ইয়াৰ পাতবিলাক হাউলি পৰিছে। আৰু সেয়েহে আপুনি কণ্টেইনাৰটো মাজে সময়ে এনেদৰে ঘূৰাই দিব। আৰু এইটো কণ্টেইনাৰ চাওক, ইয়াৰো সেই একেই অৱস্থা। ৰ'দ যিফালৰ পৰা পৰিছে, পোহৰটো যিফালৰ পৰা বেছিকৈ আহিছে, সেইফালে ইহঁতৰ পাতবিলাক হাউলি পৰিছে আৰু পিছ ছাইডটো এয়া খালী হৈ পৰিছে। সেয়েহে ভিতৰত ৰাখিলে কণ্টেইনাৰবিলাক মাজে সময়ে ঘূৰাই থাকিব লাগে। এই উদ্ভিদটো আপুনি কণ্টেইনাৰত লগাম বুলি ভাবিলে এটা মিডিয়াম চাইজ কণ্টেইনাৰ ল'ব, ড্ৰেইনেজ হোল থাকিব লাগিব। আৰু ইয়াৰ পটিং মিক্সাৰটোৰ বাবে আপুনি মাটি ল'ব, তাতে বালি মিহলাই মাটিটো বালিচহীয়া কৰিব, সামান্য গোবৰ সাৰ মিহলাব আৰু সৰহকৈ শুকান পাতৰ গুড়ি মিহলাই ৰ'দত মিশ্ৰণটো ভালকৈ শুকুৱাই লৈ কণ্টেইনাৰটোত ভৰাব। পটিং মিক্সাৰটো ভৰোৱাৰ পিছত সেই কণ্টেইনাৰটোতে আপুনি অক্সিলিছজোপা লগাব। এই অক্সিলিছবিলাক বাল্বৰ পৰা হয়। এয়া ধৰিব পাৰিছেনে বাল্বটো? তাৰ শিপাও আছে আৰু সেই কাণ্ডটোৱে আপুনি কণ্টেইনাৰটোত লগাব। প্ৰথমে এনেদৰে এটা হোল কৰি ল'ব আৰু তাতে কাণ্ডটো আপুনি ভালকৈ ৰুই দিব আৰু চাৰিওফালে মাটিবিলাক চপাই দিব, চপাই হাতেৰে ভালকৈ টিপা মাৰি দিব। ইয়াৰ পিছত আপুনি পানী ছটিয়াই দিব গছজোপাৰ গুৰিত আৰু কিছুদিনৰ বাবে ছাঁত থৈ দিব। এই উদ্ভিদটোত আপুনি পানী কেনেদৰে দিব? অক্সিলিছবিলাকে মইচ ভাল পায়, কিন্তু বেছি পানী দিলে কেতিয়াবা ইয়াৰ শিপাবিলাক গেলি যোৱা দেখা যায়। আৰু পানী কম হৈ থাকিলেও কণ্টেইনাৰটোত ইয়াৰ ডাল পাতবিলাক অলপ হাউলি আহে। আৰু সেইকাৰণে ওপৰৰ লেয়াৰটো চুই চাব, যদি 1 ইঞ্চিমান শুকাই পৰিছে তেন্তে আপুনি ইয়াত পানী প্ৰয়োগ কৰিব। এই অক্সিলিছবিলাকৰ আৰু এটা জানিবলগীয়া কথা হ'ল ইয়াৰ পাতবিলাক কিয় সৰি যায়। এই অক্সিলিছবিলাকত অধিক পানী দিলে ইয়াৰ গুৰিটো গেলিবলৈ আৰম্ভ কৰে, তেতিয়াই পাতবিলাক সৰি যোৱা দেখা যায়। আৰু যেতিয়া ইয়াৰ গ্ৰ'য়িং পিৰিয়ডটো বা গ্ৰ'য়িং ছিজনটো শেষ হৈ ডৰমেঞ্চি পিৰিয়ডটো আৰম্ভ হয়, তেতিয়াই ইয়াৰ পাতবিলাক সৰিবলৈ আৰম্ভ কৰে। এয়া অক্সিলিছজোপাৰ সন্ধিয়া ৰূপ মই দেখুৱাইছোঁ। সন্ধিয়া হোৱাৰ লগে লগে ইয়াৰ পাতবিলাক এনেদৰে জাপ খাই পৰে, দেখাত হুবহু পখিলাৰ দৰে লাগে। সেয়েহে ইয়াক বাটাৰফ্লাই প্লাণ্ট নামেও জনা যায়। আৰু ৰাতিপুৱাৰ লগে লগে ইয়াৰ পাতবিলাক পুনৰ মেল খাই পৰে। ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টো যদি ভাল লাগিছে তেন্তে লাইক কৰি যাব। আপুনি যদি মোৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। কাষতে থকা বেল আইকনটো ক্লিক কৰি অল কৰি দিব। সকলোৰে মংগল কামনা কৰিলোঁ। আজিলৈ আহোঁ, ধন্যবাদ।